গাইজ কি খবৰ তোমালোকৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'ত। বাট কি কৰিম, নামটোৱে নাহিল অসম পুলিচৰ। ভাবিছিলোঁ এক্সাম দিম। তো গাইজ এইটো ভিডিঅ'ত মোৰ পঢ়াৰ টেবুলখন দেখাম। কোনটো টপিক পঢ়িছিলোঁ অসম পুলিচৰ বাবে, ৰিজনিঙৰ আৰু মেথছৰ। তো বলক ভিডিঅ'টো শুৰু কৰোঁ, মানে ষ্টাৰ্ট কৰোঁ। লেট ষ্টাৰ্ট। তো হেল্ল' গাইজ, চাইছে আপোনালোকে, এইটোৱে মোৰ পঢ়াৰ টেবুল। তো মই কেনেকৈ পঢ়িছোঁ চব দেখাম আপোনালোকক। ভিডিঅ'টো চাই থাকিবা, স্কিপ নকৰিবা, ঠিক আছে। তো গাইজ মানে ভাবিছিলোঁ যে পৰীক্ষা ফালিম এইবাৰ ABUP অসম পুলিচত, এনেকৈ পঢ়িছিলোঁ UPSCৰ দৰে। বাট নহয়, লগাই থৈছোঁ সেনেদৰে আৰু। তো মানে এইগিলা লগাই থ'লে আৰু মানে অলপ মনত চনত থাকে আৰু মেপৰ বিষয়ে। এইফালে মেপকেইটা ফাৰ্ষ্টত দেখাই আছোঁ ৰ'বা। এইটো হ'ল আমাৰ এই ভাৰতৰ মেপ, ঠিক আছে। এইটো হ'ল আমাৰ অসম। তো এইটো অসম চাই আছে আপোনালোকে, এইটো হ'ল অসমৰ মেপখন। তো উত্তৰে অৰুণাচল আৰু ভূটান, আৰু কি আছে পূবে অৰুণাচল, আৰু কি আছে এইটো চাইছে ৱৰ্ল্ডৰ মেপ। চব দেখাই আছোঁ তোমালোকক। আৰু এইটো আছে গাইজ, এইটো মানে ৰিজনিঙৰ চাৰ্টখন। আৰু গাইজ এইটো মেথছৰ কি পঢ়িব লাগিব, মানে ইম্পৰ্টেণ্ট টপিককেইটা মই ক'ম তোমালোকক, ঠিক আছে। আৰু এইটো হ'ল গ্ৰামাৰ। মই তোমালোকক মেথছৰ কৈ আছোঁ কোনকেইটা ইম্পৰ্টেণ্ট, ঠিক আছে। 1 নম্বৰ হ'ল নাম্বাৰ ছিষ্টেম, 2 নম্বৰ হ'ল কিবা কয় LCM HCF, 3 নম্বৰ হ'ল এভাৰেজ, 4 নম্বৰ হ'ল টাইম এণ্ড ৱৰ্ক, 5 নম্বৰ হ'ল পাৰ্চেণ্টেজ, 6 নম্বৰ হ'ল টাইম, ডিষ্টেঞ্চ, স্পীড। আৰু ট্ৰেইনৰটো পঢ়ি যাবা তোমালোকে, ঠিক আছে। মানে ট্ৰেইনৰটো আৰু লগতে লছ প্ৰফিট, ঠিক আছে, সেইটো পঢ়িবা। এইকেইটা ইম্পৰ্টেণ্ট গাইজ, এইকেইটাৰ পৰা এটা কুৱেশ্যন কাটিবহে, ঠিক আছে। আৰু লগতে ৰিজনিঙৰ চাই যাবা, ৰিজনিং সহজে, আৰু কি ক'ম তোমালোক, মেথছৰ কৈ দিলোঁ। তো গাইজ ভিডিঅ'টো চাই থাকিবা, স্কিপ নকৰিবা, ঠিক আছে। তো তুমি যদি নতুন আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰা এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে। তো নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে প্লিজ কমেণ্ট কৰি জনাব। থেংক ইউ গাইজ।